পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল দ্য ডাৰ্ক ট্ৰেভেল। আজি আমি আমাৰ জ্ঞাত বিষয়ৰ অজ্ঞাত সিৰিজত আপোনালৈ লৈ অহা টপিকটো হৈছে কলগেট। পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা কলগেটৰ নাম চাগে নুশুনা ব্যক্তি পৃথিৱীত কোনো নাই। আৰু এই কথাৰ উমান আমি এইটো কথাতে পাওঁ যে আমি টুথপেষ্টক কলগেট বুলিয়ে কওঁ, আৰু যিকোনো এটা ব্ৰেণ্ডৰ ইয়াতকৈ বেছি সফলতা আৰু একো হ'ব নোৱাৰে। আজিৰ দিনত পৃথিৱীত সৰ্বাধিক বিক্ৰী হোৱা টুথপেষ্ট হৈছে কলগেট, আৰু এই কলগেটৰ প্ৰতি 100টা ঘৰৰ প্ৰায় 64টা ঘৰতে ব্যৱহাৰ হয়। কিন্তু আপুনি জানেনে কলগেটৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল? যদি আপুনি নাজানে তেন্তে আপোনাক কওঁ, কলগেটৰ আৰম্ভণি আজিৰ পৰা প্ৰায় 215 বছৰ আগতেই হৈছিল, আৰু কলগেটৰ স্ৰষ্টাজনৰ নাম হৈছে উইলিয়াম কলগেট। জীৱনৰ ধুমুহাত কেতিয়াও হাৰ নামানা উইলিয়াম কলগেটে কিন্তু আৰম্ভণিতে চাবোনহে বনাইছিল। আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনাক কওঁ ৰ'ব, আৰম্ভণিতে কলগেট আজি আমি প্ৰত্যক্ষ কৰাৰ দৰে টিউবত অহা নাছিল, গ্লাছৰ বটলতহে আহিছিল। এনেকৈ আপোনাক কনফিউজ কৰাতকৈ এই আপোনাৰ জ্ঞাত বিষয়টোৰ অজ্ঞাত তথ্যৰ ভিডিঅ'টোত আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। কলগেটৰ স্ৰষ্টা উইলিয়াম কলগেটৰ ইংলেণ্ডৰ হলিংবৰ্ণত 1783 চনৰ 25 জানুৱাৰীত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰবাৰ্ট কলগেট। পেছাত ৰবাৰ্ট এজন খেতিয়ক আছিল, আৰু খেতি কৰি তেওঁ তেওঁৰ পৰিয়ালটোক ভৰণ পোষণ কৰিছিল। 1798 চনত ৰবাৰ্টে তেওঁৰ পৰিয়ালটোৰ সৈতে আমেৰিকাৰ মেৰিলেণ্ডলৈ উঠি আহে, আৰু ৰফ মহেৰ নামৰ এজন ব্যক্তিৰ লগত লগ হৈ তাতেই চাবোন আৰু মমবাতি বনোৱা আৰম্ভ কৰে। এই ব্যৱসায়ত উইলিয়াম কলগেটেও নিজৰ পিতৃক সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এই ব্যৱসায় 2 বছৰৰ ভিতৰতে বন্ধ হৈ পৰে। ইয়াৰ ফলত কলগেটৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা অধিক শোচনীয় হৈ পৰে। পৰিস্থিতি আৰু অধিক অৱনতি হোৱা দেখি উইলিয়াম কলগেটে মাত্ৰ 16 বছৰ বয়সত নিউয়ৰ্ক চহৰলৈ ঢাপলি মেলে। তেতিয়া চন আছিল 1804। নিউয়ৰ্ক চহৰত তেওঁ এটা চাবোন বনোৱা ফেক্টৰীত কাম কৰিব আৰম্ভ কৰে। ফেক্টৰীটোত কাম কৰাৰ সময়ত তেওঁ ব্যৱসায়ৰ বহুতো কথা শিকে। যিহেতু তেওঁৰ উদ্দেশ্য আছিল নিজাববীয়াকৈ এটা চাবোনৰ ফেক্টৰী আৰম্ভ কৰা, সেয়েহে তেওঁ কাম কৰি যোৱা সমান্তৰালকৈ এই ব্যৱসায়ৰ সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক দিশ তন্নকৈ অধ্যয়ন কৰিব আৰম্ভ কৰে। আৰু প্ৰায় 2 বছৰ এই ফেক্টৰীটোত কাম কৰাৰ পিছত 1806 চনত এটি সৰুকৈ নিজৰ ফেক্টৰী আৰম্ভ কৰে। এই ফেক্টৰীটোত তেওঁ নাম ৰাখিলে উইলিয়াম কলগেট এণ্ড কোম্পানী। আৰু সময় অতিবাহিত হোৱাৰ লগে লগে এই ব্যৱসায়ে আকাশ চুব ধৰে। পিছে কথাতে কয় নহয়, ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। এই সময়ছোৱাত তেওঁৰ কেইবাবাৰো হাৰ্ট এটেক হয়, আৰু ইয়াৰ ফলত তেওঁ কিছু বছৰ ব্যৱসায়ৰ পৰা আঁতৰি থাকিব লগা হয়। ব্যৱসায়ৰ পৰা আঁতৰি থকাৰ বিনিময়ত উইলিয়ামৰ কোম্পানীটো ভীষণ লোকচানৰ সন্মুখীন হ'ব লগা হয়। কিন্তু স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক হোৱাৰ লগে লগেই তেওঁ আৰু দুগুণ উদ্যমেৰে কাম আৰম্ভ কৰে, আৰু কোম্পানীটো দুগুণ উচ্চতালৈ লৈ যায়। এইখিনিতে উইলিয়াম কলগেটৰ এটা মহৎ গুণৰ কথা কওঁ ৰ'ব। তেওঁ তেওঁৰ কোম্পানীত একাউণ্টেণ্টৰ হতুৱাই ঈশ্বৰৰ নামত এটা একাউণ্ট খোলাই ৰাখিছিল, আৰু কোম্পানীৰ লাভৰ 10% এই একাউণ্টত জমা থৈছিল। এই টকাখিনিৰে তেওঁ দুখীয়াক সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ এই মহৎ কৰ্ম এইখিনিতে অন্ত পৰা নাছিল। লাহে লাহে যেতিয়া তেওঁৰ ব্যৱসায় ডাঙৰ হ'ল, তেওঁ এই ঈশ্বৰৰ একাউণ্টত থোৱা টকাৰ পৰিমাণো বঢ়াই গ'ল, আৰু পিছলৈ তেওঁ তেওঁৰ লাভৰ 50% ইয়াত জমা থয়। 1857 চনৰ 25 মাৰ্চত এখন সফল ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য স্থাপন কৰাৰ পিছত উইলিয়াম কলগেটে স্বস্তিৰ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁ 3 পুত্ৰ ক্ৰমে ৰবাৰ্ট, জেমছ আৰু চেমুৱেলে কোম্পানীটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰিয়ে তেওঁলোকে অৰেল হাইজেনিকত মনোনিৱেশ কৰে, আৰু 1873 চনত প্ৰথমটো টুথপেষ্ট বজাৰত মুকলি কৰি দিয়ে। আৰু এই টুথপেষ্ট আজি আমি দেখাৰ দৰে টিউবত নহয়, গ্লাছৰ বটলতহে উপলব্ধ আছিল। আৰু সময়ৰ সৈতে খোজ মিলাই পেকেজিঙৰো পৰিৱৰ্তন হ'ল, আৰু 1897 চনৰ পৰা কলগেট বটলৰ সলনি টিউবত উপলব্ধ হ'বলৈ ধৰে। আৰু উইলিয়াম কলগেটৰ অকল চাবোন বনোৱা কোম্পানীটোৱে আগলৈ টুথপেষ্ট, পাৰফিউম, শ্বেভিং ক্ৰীম বনাব আৰম্ভ কৰে। আৰু 1828 পিছৰে পৰা পামলিভৰ লগত লগ হৈ সামগ্ৰী বনাব আৰম্ভ কৰে, আৰু প্ৰতিজন ব্যক্তিৰ জীৱনৰ এটি অনবদ্য অংগ হৈ পৰে। এতিয়া আপুনি কওক, আপোনাৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল? আৰু যদি ভাল লাগিল তেন্তে লাইক এটা দি আপোনজনৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো বজাবও নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।